মেৰাপানী বানৰ ভয়াবহ ৰূপ ঘিলাধাৰী নদীৰ প্ৰবল ঢলে মথাউৰি ভাঙি ধ্বংস কৰিলে বহুকেইটা বাসগৃহ ভঁৰাল ঘৰ খেতিপথাৰকে ধৰি বিস্তৰ ক্ষতিসাধন নাজল নাথল অৱস্থা বান ক্ষতিগ্ৰস্তৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত বানৰ তাণ্ডৱ চলাৰ লগতে যোৱা সোমবাৰে নিশা নগা পাহাৰত হোৱা প্ৰবল বৰষুণৰ ফলত সৃষ্টি হোৱা প্ৰবল বানে মুহূৰ্ততে বিপন্ন কৰিলে বহুকেইটা পৰিয়াল ঘিলাধাৰী নদীৰ প্ৰবল বানে পুৱতি নিশা মথাউৰি ভাঙি চাউদাং পথাৰত বহুকেইটা পৰিয়ালৰ বাসগৃহ ভাঙি ধ্বংসস্তূপত পৰিণত কৰিলে নিশা অকস্মাতে অহা বান আৰু পলসেৰে পৰিয়ালকেইটাৰ বহু সা সম্পত্তি পুতি পেলালে বেয়াকৈ ক্ষতিগ্ৰস্ত হয় 11টাকৈ পৰিয়াল এতিয়াও বিস্তীৰ্ণ কৃষিভূমিত ধান ভৰ্তি ভঁৰাল ঘৰ সা সম্পত্তি বানৰ কবলত আছে অঞ্চলবাসীয়ে শীঘ্ৰে মথাউৰিটো পুনৰ শৈল বান্ধেৰে নিৰ্মাণ আৰু পৰিয়ালকেইটালৈ সাহায্য দাবী কৰিছে বানস্থায়ী সমাধান হ'বনে এই সমস্যাৰ ঘিলাধাৰী নদীয়ে মাথাউৰি ভাঙি ঘৰ দুৱাৰ নষ্ট কৰিছে পুখুৰী মাছ ওলাই গ'ল আৰু খেতিপথাৰ প্ৰায় এপোৱামান নষ্ট হৈছে আৰু এই জলসম্পদ বিভাগে অতি সোনকালে এই কামবিলাক যাতে মেৰামতি কৰি দিয়ে নহ'লে আমাৰ থাকিবলৈকে অসুবিধা হৈ যাব আৰু ইয়াত যিমানখিনি লোকচান হৈছে ৰাইজৰ অকল মোৰ বুলিয়ে নহয় গোটেই সকলো ৰাইজৰ এইখিনি লাইনত থকা হৈ গৈছে সোনকালে যাতে আৰু এই মাথাউৰিটো মেৰামতি কৰি দিয়ে আৰু এই কৃষিমন্ত্ৰীও এইখিনি যাতে সুকলমে কিবা এটা বিহিত ব্যৱস্থা কৰি দিয়ে যেন আপোনাৰ কি অনিষ্ট হ'ল এতিয়া বৰ্তমান এতিয়া ফিচাৰী মাছ অনিষ্ট হৈছে খেতিপথাৰ প্ৰায় এপোৱামান নষ্ট হৈছে গোটেই ধুম বালি পেলাইছে এতিয়া বাৰীত তাৰপৰা হাঁহ কুকুৰা ইত্যাদিও অলপমান জখম হৈছে আৰু এই এতিয়া নিজৰ পদূলিতে এতিয়া মাথাউৰি ভাঙিছে আৰু মাথাউৰি ভাঙিলে যে এইটো চৰকাৰ প্ৰশাসন আচলতে ব্যৰ্থ হৈছে নেকি চৰকাৰ প্ৰশাসন ব্যৰ্থ বুলি ক'বই লাগিব কাৰণ কেলৈ এইটো আজি এতিয়া কিমান চনতে এইটো বনাই থৈ গৈছিলে কিন্তু আজিলৈকে এইখিনি আকৌ মেৰামতিখিনি কৰিব লাগিছিলে নকৰিলে সেইকাৰণে আমি ব্যৰ্থ বুলিয়ে ক'ব লাগিব কৰিম বুলি কৈ নকৰিলে এতিয়া এখন দলং আছে এতিয়া আপোনাৰ মোৰ ঘৰৰ পৰা প্ৰায় এতিয়া 100-150 কিলোমিটাৰ সেই দলংখনে এতিয়া আমাক বেছি পাবল দিছে পানীটো যাব নোৱাৰে চাপৰ দলংখন তাত জাবৰ জোঁথৰ লাগি গোটেই পানী ব্লক হৈ যায় সেইকাৰণে আমাৰ এই মাথাউৰিটো ভাঙি অতি সোনকালে চুৰমাৰ কৰি দিবলৈ সক্ষম হৈ গৈছে আৰু সেই কাৰণেই যোৱা বছৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াক হাতে ভৰিয়ে ধৰি আমি ইয়াৰ পৰা এই নদীখনৰ মথাউৰিৰ কাৰণে আৰু খননৰ কাৰণে 1,34,00,000 টকা আমি ৰাইজে পাইছিলোঁ মন্ত্ৰী মহোদয়ে আমাক সেই সুবিধাখন কৰি দিছে কৰি দিয়াৰ পাছতো আজিৰ তাৰিখত আকৌ এই মথাউৰি ভাঙিলে আৰু মথাউৰি ভঙাৰ পাছত আজি দেখিছোঁ আপোনালোকে চাব কেমেৰা ঘূৰালে দেখিব ঘৰটো এই অঞ্চল গোটেই গোহালিৰ পৰা ঘৰ ভঁৰাল গোটেই 3 ফুট ওখকৈ ইয়াতে বালি পৰি গ'ল আৰু চাব পিছলৈ গ'লে দেখিব বিশাল পথাৰখনত বালিৰে গোটেই ধানবিলাক পুতি পেলালে আৰু এইফালে চালে দেখিব মথাউৰি ভঙা যিয়ে পানী গ'ল অৰিজিনেল যিখন নদী এই নদীখন পোত খাই গ'ল তো এতিয়া আমি দেখিছোঁ যে এতিয়া কি কৰা তাৎক্ষণিকভাৱে আমি এতিয়া DC ছাৰৰ ওচৰলৈ গৈ আমি তেখেতৰ লগত কথা বতৰা পাতি গোটেই কামখিনি কেনেকৈ কৰিব পৰা যাব দুৰ্যোগ ব্যৱস্থাপনা ব্যৱস্থাৰ জৰিয়তে ডিপাৰ্টমেণ্টৰ জৰিয়তে আমি কি কৰিব পাৰোঁ এই এটা আজি আলোচনা হৈছে ইয়াত আলোচনা হোৱাৰ পিছত আমি আৰু এটা সিদ্ধান্ত লৈছোঁ যে চৰকাৰলৈ বাট নাচায় ৰাইজ আমিবিলাক সকলো আছোঁ ইয়াতে JCB আনি বালি বেগ আনি কিবা কিবি ধৰণে কৰি আমি এই ভেটাটো মাৰি ৰাইজৰ ধানখিনিটো বচাব লাগিব মানুহক উদ্ধাৰ কৰিব লাগিব গতিকে এই কামখিনি প্ৰাথমিক পৰ্যায়ত আমি কৰাৰ এটা সিদ্ধান্ত লৈছোঁ আৰু লগে লগে ইয়াত কিছু 200 মিটাৰ আঁতৰতে এখন দলং আছে দলংখন তেনেই তলত হৈ গ'ল নদীৰ পানীয়ে সদায় দলংখন চুই থাকে আৰু জাবৰ জোঁথৰ আহি তাত লাগি গ'লেই দলংখন ভেট খাই যায় আৰু মাথাউৰিবিলাক ভাগি যায় তো গতিকে সেই যোৱা বছৰৰ পৰা আৰম্ভ কৰি আজি তিনিবাৰমান আমি সেই দলংখন ভাঙি তাত এখন নতুন দলং নিৰ্মাণ কৰিবৰ কাৰণে DC ছাৰক আমি আবেদন কৰিছিলোঁ PWD ডিপাৰ্টমেণ্টক আমি এইখিনি আবেদন নিবেদন কৰিছোঁ যদিও কামটো হৈ উঠা নাই
গতিকে আমি পুনৰ আজি ডি চি ছাৰক লগ কৰি সেই কথাটোকো ক'ম যে তাত এখন নতুন এই দলংখন ভাঙি এখন নতুন দলং ওখ কৰি পেলাই আমাক লাগে যাতে যাতায়াত বন্ধ নহয় আৰু সেই ওখ হ'লেই পানীটো পোনপটীয়াকৈ যাব পাৰিবই অশান্তিবিলাক নহয় মথাউৰি নেভাঙে আজি যদি ইয়াত নেভাঙিলেহেঁতেন নিশ্চিতভাৱে মুখ্য যিটো ৰোড কাছমাৰী মেৰাপানীৰ পৰা কাছমাৰীলৈ যোৱা পথটো ভাগি গ'লহেঁতেন গতিকে তেতিয়াতো আৰু দুৰ্যোগ হ'লহেঁতেন সেইকাৰণে আমি ছাৰৰ ওচৰলৈ যাম গৈ পেলাই সেইখিনি কৰিম যোৱাৰ আগতে আমি ভাবিছোঁ যে এইখিনি অন্ততঃ ৰাইজেই লাগি বাঁহ কাঠ দি পেলাই আমাৰ নিজৰ JCB আছে JCB আনি আমি ইয়াতে কামখিনি কৰি আজি মথাউৰিটো যিকোনো প্ৰকাৰে ৰক্ষা কৰি পথাৰ ৰক্ষা কৰাৰ কাৰণে আমি চেষ্টা কৰিম